নমস্কাৰ, পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজিৰ প্ৰশ্নকেইটা সকলোৰে পৰিচিত স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ওপৰত। প্ৰশ্ন উত্তৰকেইটা শিশু দিৱসৰ লগত সংগতি ৰাখি আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হৈছে। আশা ৰাখিলোঁ ভিডিঅ'টো সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আজি প্ৰশ্নকেইটালৈ আগবাঢ়োঁ। আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ প্ৰথম প্ৰশ্নটো হৈছে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰ 1889 চনৰ 14 নৱেম্বৰত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল আৰু জন্মস্থান আছিল উত্তৰ প্ৰদেশৰ এলাহাবাদ। পৰৱৰ্তী প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰুৰ পিতৃৰ নাম কি আছিল? উত্তৰ মতিলাল নেহৰু। পৰৱৰ্তী প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰুৰ মাতৃৰ নাম কি আছিল? উত্তৰ স্বৰূপাৰাণী নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰুৰ ঘৰুৱা বা গৃহ শিক্ষকজনৰ নাম কি আছিল? উত্তৰ টি ফাৰ্টিনাৰ ব্ৰকছ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ বৈদেশিক নীতিৰ প্ৰণেতা বা স্ৰষ্টা কোন আছিল? উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু। পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ বৈদেশিক নীতিৰ প্ৰণেতা বা স্ৰষ্টা আছিল। কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? অতি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1955 চনত। পৰৱৰ্তী প্ৰশ্ন, দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া নামৰ গ্ৰন্থখন নেহৰুৱে ক'ত ৰচনা কৰিছিল? উত্তৰ আহমেদাবাদ নগৰ ফৰ্টত। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ নাম কি? অতি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সঘনাই এই প্ৰশ্নটো অহা দেখা যায়। ইয়াৰ উত্তৰটো হ'ব পণ্ডিত জৱাহৰলাল নেহৰু, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। পৰৱৰ্তী প্ৰশ্ন, জৱাহৰলাল নেহৰু কোন চনত কংগ্ৰেছৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হৈছিল? উত্তৰ 1929 চনত জৱাহৰলাল নেহৰুৱে কংগ্ৰেছৰ প্ৰথম সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। কোন চনত গান্ধী আৰু নেহৰুৰ প্ৰথম সাক্ষাৎ হৈছিল? অতি এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1916 চনত গান্ধী আৰু নেহৰুৰ প্ৰথম সাক্ষাৎ হৈছিল। গোষ্ঠী নিৰপেক্ষ নামটো কোনে প্ৰদান কৰিছিল? উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে। পৰৱৰ্তী প্ৰশ্ন, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কোন চনত স্থাপিত হৈছিল? উত্তৰ 1969 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় স্থাপিত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰুৱে কোটত পৰিধান কৰা ফুলবিধ কি? উত্তৰ গোলাপ ফুল। পৰৱৰ্তী প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰুৱে নেশ্যনেল হেৰাল্ড নামৰ বাতৰি কাকতখনৰ কাম কেতিয়া আৰম্ভ কৰিছিল? উত্তৰ 1938 চনত। জৱাহৰলাল নেহৰুৱে মুঠ কিমানবাৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল? উত্তৰ 13 বাৰ। ভাৰতত ৰাষ্ট্ৰীয় শিশু দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 14 নৱেম্বৰত। আমি সকলোৱে জানো 14 নৱেম্বৰত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন আৰু সেই দিনটোতে শিশু দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, আন্তৰ্জাতিক শিশু দিৱস কি তাৰিখে পালন কৰা হয়? উত্তৰ 20 নৱেম্বৰ তাৰিখে আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰুৰ আত্মজীৱনী গ্ৰন্থখনৰ নাম কি? উত্তৰ এন অটোবায়োগ্ৰাফী। এন অটোবায়োগ্ৰাফী পণ্ডিত জৱাহৰলাল নেহৰুৰ আত্মজীৱনী। এন অটোবায়োগ্ৰাফী গ্ৰন্থখনক অন্য কি নামেৰে জনা যায়? উত্তৰ টুৱাৰ্ড ফ্ৰীডম। পৰৱৰ্তী প্ৰশ্ন, পণ্ডিত জৱাহৰলাল নেহৰুৰ সুযোগ্যা সন্তানগৰাকীৰ নাম কি? উত্তৰ ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধী পণ্ডিত জৱাহৰলাল নেহৰুৰ কন্যা আছিল। আহকচোন বন্ধু বান্ধৱীসকল আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ 1964 চনৰ 27 মে' তাৰিখে এইজন মহান ব্যক্তিৰ পৰলোকপ্ৰাপ্তি ঘটে। বন্ধু বান্ধৱীসকল প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টো আজি ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ এটা লাইক কৰিব। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বিভিন্ন সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।